Hello everyone, welcome back to my channel Smile with Tulika. আজি মই আপোনালোকক লৈ যাম গুৱাহাটীৰ এখন 5-star হোটেললৈ। হোটেলখনৰ নাম হৈছে কিৰণশ্ৰী গ্ৰ্যান্ড। এয়া আমি কিৰণশ্ৰী গ্ৰ্যান্ড হোটেলৰ দ্য ক্লোভ নামৰ মাল্টি কুজিন ৰেষ্টুৰেণ্টখনত বহি আছো। আপোনালোকে দেখিছে চাওকচোন ৰেষ্টুৰেণ্টখন কিমান ধুনীয়া। একচুয়ালি ভাইটিয়ে বাৰ্থডে ট্ৰিট দিছিলে আমাক। এই হোটেলখন গুৱাহাটী এয়াৰপোৰ্টৰ একেবাৰে ওচৰত 3 কিলোমিটাৰছ ডিষ্টেন্সো নহ'ব চাগে। আপোনালোকে আহিব পাৰে। ইয়াত 122 লাক্সাৰিয়াছ ৰুমছ আছে আৰু মেইনলি এই হোটেলখন ফেমাছ আপোনাৰ হাই প্ৰফাইল কৰ্পৰেট ইভেণ্টছ কিছুমান কণ্ডাক্ট কৰাৰ কাৰণে। ডাঙৰ ডাঙৰ মিটিংছবোৰ হয় ইয়াতে আৰু মেগা ৱেডিং ৰিচেপশ্যনবোৰ এইখন হোটেলত ধুনীয়াকৈ পাতিব পাৰি, কাৰণ ইয়াতে বহুত ডাঙৰ বেংকুৱেট হলছ ফেচিলিটিজ আছে। অলমষ্ট 13,000 স্কুৱেৰ ফিটৰ এৰিয়া, বহুত ডাঙৰ আৰু বাহিৰৰ এনভাইৰনমেণ্টটো ইমান ধুনীয়া দেখিবলৈ। বহুতবোৰ গ্ৰীনাৰী আছে বাহিৰত আৰু পাম ট্ৰিজেৰে সজোৱা আছে। আৰু নাইট ভিউটো আপোনালোকক দেখুৱাম এতিয়া। নাইট ভিউটো আপোনালোকে চাব, এক্সেপশ্যনেলি ধুনীয়া লাগে। এতিয়া চাওকচোন হোটেলখন। এয়া হৈছে লবি এৰিয়াটো। ইয়াত ৰিচেপশ্যন ডেস্ক বহি আছে আগফালে। এইখিনি ফ্ৰণ্ট অফিচ এৰিয়া। আটাইতকৈ ইণ্টাৰেষ্টিং কথা হৈছে আমি কিৰণশ্ৰী গ্ৰ্যান্ড হোটেলত গৈ মোৰ আৰু মোৰ হাজবেণ্ডৰ লগত একেলগে পঢ়া কলেজমেট দুজনক লগ পালোঁ। এজনৰ নাম মেহেদি হাছান আৰু তেখেতে গোটেই ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ ডিপাৰ্টমেণ্টটো চাই আছে। আৰু লগতে এজনৰ নাম অসীমেও ফুড এণ্ড বেভাৰেজ এক্সিকিউটিভ। চ' ইহঁত দুজনক বহুত বছৰৰ মূৰত লগ পাই বহুত ভাল লাগিলে মোৰ আৰু মোৰ হাজবেণ্ডৰ। লগতে আমাক বহুত বেছি হস্পিটেলিটি ছাৰ্ভিচো দিলে, যিহেতু চিনাকি প্লাছ কলেজমেট। আমাক গোটেই হোটেলখন বাহিৰত ভিতৰত গোটেইখিনি আমাক দেখুৱালে। ইনহাউচ গেষ্টৰ নিচিনা আমি গোটেইখিনি দেখা পালোঁ। এয়া চাওক, আমাক হোটেলৰ ৰেষ্টুৰেণ্টৰ বাহিৰত লৈ গৈ বাহিৰৰ এনভাইৰনমেণ্টটো দেখুৱাইছে। ইমান ধুনীয়া গ্ৰীনাৰী এনভাইৰনমেণ্ট, খুব পিচফুল আৰু নাইট ভিউটো খুব ধুনীয়া লাগে। এইবিলাক এৰিয়াজত একচুৱেলি ইনহাউচ গেষ্টেহে ঘূৰি ফুৰিব পাৰে, যোনে হোটেলৰ ৰুমছত থাকে। কিন্তু আমি অকল ৰেষ্টুৰেণ্টতহে খাবলৈ গৈছিলোঁ। যিহেতু চিনাকি কলেজমেট লগ পালোঁ, সেইকাৰণে আমাৰ লাক ভাল যে আমাক ইমান ধুনীয়াকৈ গোটেইখিনি দেখুৱালে। খুব ভাল লাগিলে। আৰু লগতে মেহেদি আৰু অসীমক লগ পোৱাৰ কাৰণে আমি ফুডতো ভালেখিনি ডিছকাউণ্ট তেখেতসকলে দিলে। থেংক ইউ ছ' মাছ মেহেদি এণ্ড অসীম। এয়া চাওকচোন, ইমান ধুনীয়া ছুইমিং পুলটো। ছুইমিং পুলৰ নাইট ভিউটো সঁচাই চাবলগীয়া। মোৰ বহুত বেছি ফটো ভিডিঅ' কৰা নহ'লে, ভিডিঅ'টো মই নিজে লৈ আছিলোঁ। চ' মই ভিডিঅ'টোত বেছিকৈ আহিব নোৱাৰিলোঁ, যিহেতু নিজে ভিডিঅ'টো লৈ আছিলোঁ। নিজকে উঠোৱা নহ'লে, হোটেলখন ধুনীয়াকৈ উঠাইছোঁ। আৰু আমি আমাৰ ফেমিলি মেম্বাৰ্ছ কেইজন গৈছোঁ, মোৰ হাজবেণ্ড, মই, মা, দেউতা আৰু ভাইটি।
এইটো হোটেলৰ জিম। আৰু এয়া চাওক, এই হ'ল কিডছ প্লে জোন। ধুনীয়াকৈ ইয়াতে কিডছবোৰে আহি খেলিব পাৰে, কিন্তু কিডছ প্লে জোনত ফাৰ্ষ্ট মোৰ হাজবেণ্ড আৰু মোৰ দেউতাই খেলিব ষ্টাৰ্ট কৰিলে। ইয়াতে পেৰেণ্টছে কিডছৰ লগত আহি হোটেলত থকা ইন হাউচ যোনবিলাক গেষ্ট আছে তেখেতসকলে ইনড'ৰ গেমছ খেলিব পাৰে। মোৰ ভাইটিও লাগি গ'ল খেলাত। ভাইটি আৰু দেউতাই অলপ সময় খেলিলে। এইফালে এখেতসকলে খেলি আছে হোটেলৰ গেষ্ট। এয়া হৈছে মই যে কৈছিলোঁ বেংকুৱেট হলছ। বহুত ডাঙৰ এৰিয়াৰ ডাঙৰ বেংকুৱেট হলছ আছে। এইটো বেংকুৱেট হলটো আপোনালোকে দেখিছে। ইয়াৰে উপৰিও বাহিৰত যোনবিলাক এৰিয়াজ আছে তাত বহুত হিউজ, মানে বহুত ডাঙৰ এৰিয়া আছে বাহিৰত। তাত বহুত ধুনীয়াকৈ ইভেণ্টছবোৰ কণ্ডাক্ট কৰা হয়। আমি ভালেকেইখন ফটো উঠিলোঁ। ইমান ধুনীয়া হোটেলত গৈ ফটো নুঠাকৈ থাকিব নোৱাৰিলোঁ। চ' ফটোবোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেইখনমান। চ' আপোনালোকে চাওক। চ' আপোনালোকেও আহিব পাৰে এই হোটেলখনত, খুব ভাল লাগে, খুব ভাল পাব। গ্লোভ মাল্টিকুজিন ৰেষ্টুৰেণ্টখনৰ ফুড কোৱালিটিও ভাল, প্লাছ আমি বহুত ধুনীয়া ছাৰ্ভিচো পালোঁ। অভাৰঅল ৰিভিউ হোটেলখনৰ খুব ভালেই লাগিছে। চ' আপোনালোকেও আহিব পাৰে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে কাইণ্ডলি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাইটিৰ বাৰ্থডে হিচাপে ভালেকেইখন ফটো উঠিলোঁ আমি। ঠিক আছে, আকৌ নেক্সট ভিডিঅ'টো লৈ খুব সোনকালে আপোনালোকৰ মাজত আহিবলৈ ট্ৰাই কৰিম। থেংক ইউ।